তো হেল্ল' বন্ধুসকল, কি খবৰ? সকলো চাগে নিশ্চয় ভাল। মোৰো ভালেই চলি আছে আৰু আগতীয়াকৈ বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আৰু যাতে বহাগ বিহুৰ ভালকৈ পাৰ হয় আৰু বহাগ বিহু কেনেকুৱাকৈ আয়োজন কৰিছে আপোনালোকে কমেণ্ট বক্সত জনাব। তো আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটোৱে হৈছে যে ইউটিউবত সকলোৱে ভিডিঅ' দিয়ে, তাৰপিছত ভিডিঅ' বেকগ্ৰাউণ্ডটো যে মিউজিক দিয়ে আপোনালোকে। মিউজিক কিছুমান ইউটিউবৰ পৰা ডাউনলোড কৰিলে কিছুমান মিউজিক আপোনাৰ কপিৰাইট আহিব পাৰে আৰু সেইটো বেকগ্ৰাউণ্ড মিউজিক কপিৰাইট আহিলে আপোনালোকৰ চেনেলটো গ্ৰ' কৰিবৰ কাৰণে অলপ দিগদাৰ হয়। আৰু সেইটো কাৰণে বেকগ্ৰাউণ্ড মিউজিক ক'ৰ পৰা আনিবলগীয়া হয় আৰু কেনেকৈ আনিবলগীয়া হয় সকলোখিনি কৈ আছোঁ আপোনাৰ ভিডিঅ'ত। তো বেকগ্ৰাউণ্ড মিউজিক আনিবৰ কাৰণে 3টা অপশ্যন আছে, 1 2 3 3টা অপশ্যন আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক আনিব পাৰে। আৰু ক'ৰ পৰা সেই বেকগ্ৰাউণ্ড মিউজিক আনিব পৰা হয়, কেনেকৈ ডাউনলোড কৰিব লাগে। তো বন্ধুসকল, বেকগ্ৰাউণ্ড ফ্ৰী মিউজিক আনিবৰ কাৰণে আপোনালোকে এটা এপত যাব লাগিব আৰু কোনটো এপত যাব লাগিব আপোনালোকক সকলোখিনি কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু সেইটো আপোনালোকৰ ইউটিউবটো অ'পেন কৰিব লাগিব। অ'পেন কৰি আপোনালোকে চাৰ্চ কৰিব লাগিব NCS বুলি চাৰ্চ কৰি আপোনালোকে ইয়াত দেখা পাব এটা চেনেল। আপোনালোকে ন' কপিৰাইট চাউণ্ড ওপৰত লিখা আছে, আপোনালোকে দেখা পাইছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি আপোনালোকে ইয়াত দেখা পাইছে বহুত ইয়াত ফ্ৰী কপিৰাইট ছং ইয়াত আছে। আপোনালোকৰ বেকগ্ৰাউণ্ড মিউজিক আপোনালোকে যোনটো ইচ্ছা অনুযায়ী আপোনালোকে ইয়াত ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কেনেকৈ কৰে আপুনি লাষ্টত কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো বন্ধুসকল, এইটো অপশ্যন নম্বৰ 1। অপশ্যন নম্বৰ 1ত আপোনালোকে কি বুলি চাৰ্চ কৰিবলৈ পুনৰ চাই লওক। NCS বুলি চাৰ্চ কৰি আপোনালোকে এইটো ন' কপিৰাইট চাউণ্ড মানে ইয়াত লিখা আছে চেনেলটোৰ নাম। আপোনালোকে ইয়াত দেখা পাইছে বহুত কপিৰাইট ছং আৰু মই ক'লোৱে। আৰু কেনেকৈ ডাউনলোড কৰিব আপোনালোকে মই দেখাই আছোঁ। তো অপশ্যন নম্বৰ 1 গম পালে আপোনাৰ কেনেকৈ চাৰ্চ কৰিব লাগিব। এতিয়া অপশ্যন নম্বৰ 2ত আপুনি কেনেকৈ চাৰ্চ কৰিব লাগিব, কি কথা ক'ৰ পৰা কি হয় আপোনালোক কৈ আছোঁ, চাই থাকক। অপশ্যন নম্বৰ 2ত যাবলৈ হ'লে আপোনালোকে বেক কৰিব লাগিব। বেক কৰি আকৌ চাৰ্চ বাৰত যাব লাগিব। গৈ পেলাই ইয়াত লিখিব লাগিব ন' কপিৰাইট NCS ব্লগ। ইয়াত লিখিব লাগিব ব্লগ বুলি লিখি আপোনাৰ চাৰ্চ কৰিব লাগিব। আৰু চাৰ্চ কৰি ইয়াতে ন' কপিৰাইট মিউজিক, ইয়াত ন' কপিৰাইট মিউজিক লিখা আছে চেনেলটো। আৰু এই চেনেলটো লৈ পেলাই আপোনালোকে ইয়াত এইটো অনলি ব্লগৰ কাৰণে ভাল। ব্লগৰ কাৰণে আপোনালোকে ইয়াত যদি বেকগ্ৰাউণ্ড মিউজিক লাগে তেনেহ'লে ইয়াত ডাউনলোড কৰিব পাৰিব। ইয়াত ডাউনলোড কৰি ইচ্ছা অনুযায়ী ডাউনলোড কৰিব লাগিব। অপশ্যন নম্বৰ 2 আপোনালোকক ক'লোঁ কেনেকৈ ডাউনলোড কৰিব লাগে, গোটেইখিনি লাষ্টত ক'ম, আপোনালোকে চাই থাকক। অপশ্যন নম্বৰ 2 বন্ধুসকল, অপশ্যন 1 2 গম পালে। আৰু লাষ্টৰ অপশ্যনটো 3 নম্বৰ অপশ্যনটো বহুত ইম্পৰ্টেণ্ট। সেইটো আপোনালোকক ইয়াত ইউটিউবত নহয়, আপোনালোকে চাই থাকক ক'ৰ পৰা মই কি কৰোঁ, আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰি আপোনালোকে চাই থাকক। অপশ্যন নম্বৰ 3ত যাবলৈ হ'লে আপোনালোকে গোটেই বেক কৰিব লাগিব, ইউটিউব বেক কৰিব লাগিব। বেক কৰি অপশ্যন নম্বৰ 3ত যাবলৈ হ'লে আপোনাৰ ক্ৰ'ম ব্ৰাউজাৰ, আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত থকা ক্ৰ'ম ব্ৰাউজাৰ এপটো অ'পেন কৰিব লাগিব। ইয়াতে অ'পেন কৰি আপোনালোকে চাৰ্চত লিখিব লাগিব চাৰ্চত লিখিব লাগিব ষ্টুডিঅ' ডট ইউটিউব studio.youtube.com এনেকৈ লিখি আপোনালোকে চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰি অলপমান স্ক্ৰল ডাউন কৰি চিং ইন ইউটিউব ইয়াতে আপুনি ক্লিক কৰিব লাগিব। মোৰ নেটৰ প্ৰব্লেমৰ কাৰণে অলপ দেৰি হৈছে। ইয়াতে এনেকুৱা অপশ্যন আহিব, আপোনালোকৰ চেনেলটো ইয়াত খোল খাব। চেনেলটো খোল কৰাৰ পাছত আপোনালোকে চেনেলটো হয় নাই চেক কৰিব। ইয়াতে লগ'টো আছে। তাৰপিছত এইটো অলপমান স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত আছে এই লাষ্টৰ অপশ্যনটো চাওক। আপোনালোকে লাষ্টৰ অপশ্যনটো আপোনালোকে মিউজিক চিম্বল দেখা পাইছে, ইয়াতে ক্লিক কৰিব। অডিঅ' লাইব্ৰেৰী বুলি ইয়াত লিখা থাকিব। আৰু ইয়াতে আপোনালোকৰ ইউটিউবে নিজে আপোনালোকক বেকগ্ৰাউণ্ড মিউজিক ইয়াত দি থৈছে, যে আপোনালোকে ইচ্ছা অনুযায়ী ইয়াত চিলেক্ট কৰি ডাউনলোড কৰিব পাৰিব। এইটো মই আপোনালোকক শুনাই দিছোঁ।
আপোনালোকে এইটো ডাউনলোড কৰিব হ'লে ডাউনলোড অপশ্যনত এয়া দেখিব পাইছে, জোখত জুম কৰি দিছোঁ, ইয়াত দেখিবলৈ পাইছে ডাউনলোড অপশ্যনত ডাউনলোড কৰি পেলাই আপোনালোকৰ লাইব্ৰেৰীত যাব। লাইব্ৰেৰীত গৈ পেলাই আপোনালোকে তাত মিউজিক এডিট, আপোনালোকে যেতিয়া ভিডিঅ' এডিট কৰিব তেতিয়া মিউজিকটো আনি পেলাই আপোনালোকে বেকগ্ৰাউণ্ড মিউজিক দিব পাৰে। আপোনালোকৰ অপশ্যন 1, 2, 3 3টোক আপোনালোকে গম পালে কেনেকৈ ডাউনলোড কৰিব লাগিব, আৰু অপশ্যন 1, 2টো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰি, তাত আপোনাৰ বেকগ্ৰাউণ্ড মিউজিক কেনেকৈ ডাউনলোড কৰিব পাৰি সেইটো আপোনালোকক কৈ আছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। ডাউনলোড কৰিব হ'লে আপোনালোকে এটা এপ আনিব লাগিব। এপটো হ'ল ভিডমেট। আপোনালোকে স্ক্ৰীণত দেখা পাইছে ভিডমেট। এই ভিডমেট আপোনালোকে আনিব লাগিব। আপোনাৰ ভিডমেট ক্ৰোম ব্ৰাউজাৰ, আপোনাৰ যিকোনো ব্ৰাউজাৰত আপোনালোকে ডাউনলোড কৰি ল'ব। ভিডমেট ডাউনলোড হোৱাৰ পাছত আপোনালোকে ইউটিউবত যাব লাগিব। ইউটিউবত অ'পেন কৰি আপোনালোকে অথনি যেনেকৈ চাৰ্চ কৰিছে এনেকৈ চাৰ্চ কৰিব লাগিব। NCS বা ন' কপিৰাইট ছং দুটা অপশ্যন একেটাই কেনেকৈ ডাউনলোড কৰিব লাগিব আপোনালোকে দেখাই আছোঁ। এটা মই ক্লিক কৰি দিছোঁ, ন' কপিৰাইট NCS ব্লগটো আপোনালোকে ক্লিক কৰিছোঁ। ক্লিক কৰি ইয়াতে আপোনাৰ যোনটো ভিডিঅ' পচন্দ হয় সেইটো ভিডিঅ' ক্লিক কৰিব লাগিব। চ' মই এটা ক্লিক কৰি দিছোঁ। মোৰ নেটৰ প্ৰব্লেমৰ কাৰণে অলপ দেৰি হৈছে। মই একে ডাউনলোড কৰিব পাৰি, আপোনালোকে কৈ আছে ভিডিঅ'টো চাই থাকক আপোনালোকে। তো এইটো ভিডিঅ' আপোনালোকে ডাউনলোড কৰিব হ'লে এইটো মিউজিক যদি আপোনালোকে ডাউনলোড কৰিব লাগে তেনেহ'লে আপুনি শ্বেয়াৰত যাব লাগিব। শ্বেয়াৰত গৈ পেলাই আপোনালোকে ভিডমেট ইয়াত দেখা পাইছে ভিডমেটত যাবলৈ ভিডমেটত ক্লিক কৰিব লাগিব। এয়া মিউজিক ভিডিঅ'টো আপোনালোকে ভিডমেটত গুচি গ'ল। ভিডমেট ইয়াতে অপশ্যন আছে মিউজিক, আপুনি কিমান MBত কিমান কোৱালিটিৰ মিউজিক লাগে ইয়াতে অপশ্যন আছে, আৰু ভিডিঅ'ৰ তলত যিমান ভিডিঅ' লাগে ভিডিঅ' আপোনালোকে ইয়াত অপশ্যন আছে। মোক মিউজিক লাগে, বেকগ্ৰাউণ্ড মিউজিক লাগে, অকল মিউজিক। মই এইটো কোৱালিটিত ডাউনলোড কৰি পেলাই এইটো পিনে ক্লিক কৰি আপোনাৰ ইয়াত ডাউনলোড অপশ্যন দেখা পাইছে, ডাউনলোড কৰি ল'লোঁ। ডাউনলোড কৰি আপোনাৰ গেলাৰীত যাব, আৰু তেনেকৈয়ে আপোনালোকৰ বেকগ্ৰাউণ্ড মিউজিক ডাউনলোড কৰিব পাৰি। আৰু নিশ্চয় আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি চাই ভাল পালে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ টাটা, বাই বাই, জয় আই অসম।